বন্ধু বান্ধৱীসকল আজি দুবৰী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব। যোৱা দুখনত দেখিবলৈ পাইছিল যে দুবৰী ঘৰত দুবৰী মাকে নয়নাৰ তেনেকুৱা অৱস্থা হোৱা দেখি দুবৰী মামীয়েকৰ আগত দুখত ভাঙি পৰি কান্দি উঠে আৰু মামীয়েকে দুবৰী মাকক বহুত বুজায়। আনফালে পাৰ্থই ৰিয়াক এক্সিডেণ্ট কৰাৰ বাবে মেডিকেললৈ লৈ আহে আৰু মাকে গম নাপাই পাৰ্থৰ আগত কোনে এক্সিডেণ্ট কৰাইছে তাক এসেকা দিম বুলি কয়। আৰু তাৰ পাছত পাৰ্থই ৰিয়া মাকক নিজেই কয় পাৰ্থই ৰিয়াক এক্সিডেণ্ট কৰালো বুলি। আৰু পাৰ্থই ৰিয়াক মাকক ৰিয়া ওচৰলৈ লৈ যায়। আনফালে দুবৰী মোমায়েকে দুবৰী মাকে অনবৰতে কন্দা কটা কৰিবলৈ মানা কৰে আৰু দুবৰী মাকক মোমায়েক আৰু দুবৰীয়ে বুজায়। আৰু আনফালে নয়না তেনেকুৱা অৱস্থা মানুহকেইটাই নয়না জীয়াই থকাটো গম পাই কথাটো সহজভাৱে লোৱা নাই আৰু তাই সুস্থ হ'লে যে সিহঁত বিপদত পৰিব সেই কথাটো কয়। আনফালে পাৰ্থই মেডিকেলৰ পৰা মাকলৈ ফোন কৰি ডাঙৰ বিপদ এটা হৈছে বুলি কয় আৰু মাকক এক্সিডেণ্ট কৰা কথাটো কয়। মাকে মেডিকেললৈ যাওঁ বুলি কয় আৰু মাকে ভগৱানক ভাবি ভাবি যি হৈছে ভালেই হৈছে বুলি কয়। আনফালে ৰিয়াই পাৰ্থক কিমান দুখ পাইছে সেই কথাটো কয় আৰু পাৰ্থই মেডিকেলৰ পৰা গুচি যায় আৰু ৰিয়া মাকে পাৰ্থ ক'ত গ'ল বুলি সোধে। আনফালে পুলিচ অফিচাৰজনে দুবৰীলৈ ফোন কৰে ঘৰৰ খবৰ লয় আৰু নয়নাৰ কথা সোধে আৰু কিবা প্ৰব্লেম হ'লে ফোন কৰিব কয় আৰু পুলিচ অফিচাৰজনে দুবৰী ঘৰলৈ যোৱা কথা কয় আৰু আনফালে দুবৰী মামীয়েকে দুবৰীক অকলে অকলে কি কৰি আছা বুলি সোধে আৰু দুবৰীয়ে মামীয়েকক কষ্টত থকা কথা কয় আৰু দেউতাকে নয়নাক অৱজ্ঞা কৰাৰ কথা কয় আৰু মামীয়েকে দুবৰীক বুজাই কয়। আনফালে পুলিচে কেছটোৰ বিষয়ে সন্ধান উলিয়াবলৈ বিচাৰি ফুৰে। বন্ধুসকল আজি খণ্ডত দেখিবলৈ পাব যে দুবৰীয়ে মামীয়েকৰ আগত ঘৰখনৰ সমস্ত দায়িত্ব দুবৰীৰ ওপৰত বুলি ক'ব আৰু আনফালে পুলিচে নয়না কেছটো ইনভেষ্টিগেশ্যনৰ কাৰণে দুজন ল'ৰাক থানালৈ মাতি সোধপোছ কৰিব আৰু ল'ৰা দুজনে ঘটনাটোৰ বিষয়ে ক'ব আৰু আনফালে দুবৰীক আজি পাৰ্থই লগ ধৰিব। চ' বন্ধুসকল নয়নাৰ ঘটনাটোৰ দোষীয়ে শাস্তি পাবনে বাৰু চাবলৈ দুবৰী ধাৰাবাহিকখন নাপাহৰিব। আজি ভিডিঅ'টো ইমানে, যদি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।